হাই হেল্ল' নমস্কাৰ, মই শ্ৰী উত্তম নাথ আৰু আপোনালোকে চাই আছে BX TV। বহুত দিন আপোনালোকৰ মাজত মই দেওবাৰ বিশেষত উপস্থিত নাছিলোঁ। আজি বহুত দিনৰ মূৰত মানে উভতি আহিছোঁ। নথকাৰ বহুত কাৰণ আছে, মোৰ কিছুমান ব্যক্তিগত প্ৰব্লেম হৈছিলে, সেইটো কাৰণে মই অহা নাছিলোঁ। তাৰ বাবে মই ক্ষমাও বিচাৰিছোঁ। তো বন্ধুসকল, আপোনালোকৰ সকলোৰে নিশ্চয় ভালে, মোৰো ভাল বৰ্তমান। 2 দিন আগত অকণমান গাটো বেয়া আছিলে, আজি ভাল পাইছোঁ। তো আজি আপোনালোকৰ কাৰণে দেওবাৰী বিশেষত এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো কি জানিবলৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকৰ কাৰণে এটা লৈ আহিছোঁ নতুন ৰেচিপি। ৰেচিপিটো আপোনাৰ হৈছে ৰাতিপুৱা আৰু গধূলি চাহৰ লগত খোৱা এটা খুব সুন্দৰ নাস্তা। তো নাস্তাটো আমি কেনেকৈ তৈয়াৰী কৰিব লাগিব, নাস্তা তৈয়াৰী কৰিবলৈ আমাক কি লাগিব সেইখিনি আমি চাই লওঁ বলক। পোনপ্ৰথমে আমাক লাগিব 1-1.5 কাপ মানৰ আপোনাৰ ময়দা আৰু এটা সৰু মিডিয়াম চাইজৰ আপোনাৰ বিলাহীটো এনেকৈ কাটি লৈছোঁ এই ধৰণে। আৰু এটা সৰু আপোনাৰ তিয়ঁহ লাগিব, তিয়ঁহটো আপুনি এনেকৈ কাটি লৈছোঁ। আৰু এটা সৰু মিডিয়াম চাইজৰ পিঁয়াজ এনেকৈ কাটি লৈছোঁ। আৰু লগত লাগিব 2টা ডিম। আৰু এয়া আপুনি দেখিব পাইছে, এইটো হৈছে আপোনাৰ ক'লা নিমখ। আৰু এয়া হৈছে আপোনাৰ জালুকৰ গুড়ি, জালুক পাউডাৰ। তো এইখিনি সংমিশ্ৰণ কৰি আমি নাস্তাটো তৈয়াৰী কৰিম। তো কেনেকৈ তৈয়াৰী কৰিব লাগে চাওঁ ব'লক। প্ৰথমে আমি ল'ব লাগিব এনেকৈ এটা পাত্ৰটোত আমি এনেকৈ কি কৰিম, ময়দাটো আমি ইয়াত ঢালি দিম। মানে মিলাবতো লাগিব, ময়দাটো ইয়াত লাগি গৈছে যিহেতু অলপ পানী আছিলে, তেনেকৈ আমি মিলাই ল'ম। তো ময়দাত আমি কি দিব লাগিব, অলপ পৰিমাণ নিমখ দিব লাগিব। এই নিমখ লৈছোঁ প্ৰায় আধা চামুচমান, মানে সোৱাদ অনুযায়ী আপুনি নিমখটো দিব। আৰু অলপ আপোনাৰ চয়াবিন তেল, মানে ৰিফাইন তেল অলপ দি দিব। তাৰপৰা আপুনি অলপ ক'লা নিমখো ইয়াত এড কৰিব, অলপ ক'লা নিমখ। তাৰপৰা অলপ গুটি জালুক ইয়াত দি দিব। তো এইখিনি এতিয়া আমি মিলাই ইয়াত পানী দি পিনি ইয়াক গুলিব লাগিব। তো পানীটো আপুনি এইটো মানে আপোনাৰ পানীটো আপোনাৰ মানে একদম পাতল হ'ব লাগিব, কিন্তু বৰ বিশেষ হেৰি হ'লে নহ'ব। তো মই হাত দিয়ে কৰি দিছোঁ, এইটো চফা আছে বাৰু, আপোনালোকে মানে বৰ বিশেষ নহয়। এটা বা 2টা হেৰিত মই বনাইছোঁ। এইদৰে আপোনাৰ বস্তুটো হৈ যাব লাগিব। চাই লওক বস্তুটো এনেকৈ পাতল নিচিনা বস্তুটো হৈ যাব লাগিব। তো এইটো আমি কেনেকৈ বস্তুখিনি হেৰি কৰিব লাগিব, এইটো মই দেখাই আছোঁ। তো টাৱাত কৰিব লাগিব। তাৰপিছত আৰু কৰিবলগীয়া আৰু কাম আছে, তো সেইটো আমি দেখাই লওঁ। এইখিনি বস্তু যিখিনি আমাৰ বিলাহী চিলাহী আছিলে, সেইখিনি কেনেকৈ মানে বস্তুখিনি মিলাই পিনি আমি সংমিশ্ৰণ কৰিম, সেইখিনি এবাৰ চাই লওঁ ব'লক। এয়া আপোনাৰ প্ৰথমে আমি বিলাহীখিনি এনেকৈ দি ল'ম। ইয়াত আপুনি এইখিনি দি দিম, পিঁয়াজখিনি দি দিম। চৰি, ইয়াত বস্তু এটা থাকি গৈছে, সেইটো বস্তু আমি ইয়াত এড কৰিব লাগিব। সেইটো হৈছে কেঁচা জলকীয়া। আপুনি এড কৰিবও পাৰে, নকৰিবও পাৰে। তো মই ওচৰত এতিয়া মানে বৰ্তমান কাটি থোৱা নাই কাৰণে মই কৰা নাই। তাৰ বিপৰীতে মই এই গুটি জালুক পাউডাৰটো আছে যে, সেইটোকে এড কৰি দিছোঁ। জলকীয়া আপুনি এড কৰিব পাৰে, আৰু অলপ এড কৰি দিলোঁ। ইয়াত আমি অলপ নিমখ দিম। নিমখটো ক'লা নিমখ দিলে ভাল হয়। বস্তু সংমিশ্ৰণ কৰি মিলাই দিম আমি। ইয়াত বেলেগ একো দিব নালাগে, দি পিনি মিলাই সানি দিব লাগিব। খুব সহজ ৰেচিপিটো ভালকৈ চাওক লাষ্টলৈকে, আপোনালোকে গম পাব। মোৰ মাতটো ফাটি আছে, সেইটো কাৰণে মাতটো অলপ সৰু হৈছে, আপোনালোকে দেখিলে গম পাই গৈছে চাগে। তো এয়া মিলাই হৈ গ'ল। তো আমি পিছৰ কামখিনি আৰম্ভ কৰোঁগৈ ব'লক। এতিয়া আমি ইয়াত প্ৰথমতে টাৱাখনত তেল দিব লাগিব। টাৱাটো অলপ গৰম পেষ্ট বনাইছিলোঁ, ময়দা পেষ্ট আমি ঢালি দিম। ষ্টিমটো কমাই দিব, কম ষ্টিমত হৈ দিব। খুব সুন্দৰ ৰেচিপি।
এই বস্তুবোৰ ওপৰতো শুকাই আহিব লাহে এইটো আপুনি ওলোটাই দিব নালাগে ইয়াৰ ওপৰতো এনেকৈ আপোনাৰ শুকাই আহি থাকিব শুকাই যোৱাৰ লগে লগে ইয়াৰ ওপৰত আমি এটা কণী ফটাই দিম ডিমটো কেনেকৈ ফটাব লাগে মই দেখুৱাম আপোনালোকক এটা চাইড কমপ্লিটলি সিজি গৈছে আমি ইয়াৰ ওপৰত এটা এতিয়া আমি কুটি থোৱা এইখিনি বস্তুখিনি ইয়াত দি দিম এইধৰণে আমি দি দিম হাতেৰে ব্যৱহাৰ কৰিছোঁ মই তাৰপিছত বস্তুটো এনেকৈ উলিয়াই দিম হৈ গ'ল আমাৰ ৰাতিপুৱা গধূলি চাহৰ লগত খোৱা এটা ধুনীয়া নাস্তা তো এই নাস্তা আপুনি ঘৰত বনাই খাই চাব কেনেকুৱা পালে জনাব আৰু যদি আপোনালোকৰ কিবা ডিমাণ্ড থাকে সেইখিনিও ক'ব কমেণ্ট বক্সত তো কি বনাবলৈ আপোনাৰ দৰকাৰ হৈছে যদি মই জানো নিশ্চয় আপোনালোকক বনাই দেখুৱাম আৰু তেতিয়াহ'লে আৰু লগ পাম আকৌ পিছৰ ভিডিঅ'ত তেতিয়ালৈ চাই থাকক BX TV আকৌ লগ পাম পিছৰ ভিডিঅ'ত ধন্যবাদ